ये पूछता है भारत और आप जैसे पत्रकारों पर थूकता है भारत। भूल गया है सीबीआई ईडी, क्यों नहीं हेमंत बिस्वा शर्मा पर और शुभेंदु अधिकारी पर कार्रवाई होती है? वो सवाल पूछने की आपकी औकात नहीं है। आप जैसे दलालों ने कभी भी हेमंत बिस्वा शर्मा से ये सवाल नहीं पूछा। हठाৎ गरम হৈ পৰিছে গুজৰাটৰ নিৰ্বাচনী পৰিৱেশ। সাৰদা কেলেংকাৰীৰ পৰা লুইছ বাৰ্জাৰলৈ, সংবাদ মাধ্যমৰ দালালিৰ পৰা ধৰ্মীয় মেৰুকৰণলৈ আখৈ ফুটা দি ফুটিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ নাম। কোনেই তিলকধাৰী পংকজ। সৰ্বভাৰতীয় ৰাজনীতিত পুনৰ চৰ্চিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হোৱা বিভিন্ন দুৰ্নীতি কেলেংকাৰীৰ অভিযোগ অকল অসমতে সীমাবদ্ধ হৈ থকা নাই। সুদূৰ গুজৰাটৰ ভূমিতো এনে দুৰ্নীতি কেলেংকাৰীৰ অভিযোগে খলকনি তুলিছে। গুজৰাট বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্তৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন কেলেংকাৰীৰ অভিযোগক লৈ সৰহ হৈছে এগৰাকী বিশেষ ব্যক্তি। তিলকধাৰী পংকজ নামেৰে খ্যাত এইগৰাকী ব্যক্তিৰ মুখত শুনা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত প্ৰতিটো অভিযোগ। अरे हेमंत बिस्वा शर्मा शारदा के अभियुक्त था। ईडी सीबीआई आईटी दिल्ली पैसेंजरी करता था। अब क्या रास्ता भूल गया है भाजपा सरकार? भूल गया है सीबीआई ईडी, क्यों नहीं हेमंत बिस्वा शर्मा पर और शुभेंदु अधिकारी पर कार्रवाई होती है? वो सवाल पूछने की आपकी औकात नहीं है। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তিলকধাৰী পংকজে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই বিভিন্ন দুৰ্নীতিত লিপ্ত। চিবিআই ইডিৰ পৰা ৰেহাই পোৱাৰ স্বাৰ্থত বিজেপিত যোগদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ বিৰুদ্ধে সততে সৰব হৈ অহা এইগৰাকী ব্যক্তিয়ে ভুমুকি মাৰিছে গুজৰাটত। তিলকধাৰী পংকজৰ মতে একমাত্ৰ ধন বলৰ জোৰতে দেশৰ মিডিয়াক নিজৰ বহতীয়া কৰি ৰাখিছে বিজেপিয়ে। ये पूछता है भारत और आप जैसे पत्रकारों पर थूकता है भारत। आप सवाल पूछो। अरे आप पत्रकार नहीं हो, अरे आप लोग पत्रकार नहीं हो, आप लोग एक आतंकवादियों से भी गए गुजरे हो। जब उस जिस शारदा नारदा की बात हो रही थी, जब ईडी सीबीआई आईटी उनके घर डेली रेड मारा करता था, जब भारतीय जनता पार्टी में आ गया तो क्या भगवान राम और कृष्ण कहते हैं कि गरीबों का पेट काट कर जमा किया हुआ पैसा लूट लो? भाजपा के लोग राम और कृष्ण का नाम लेकर जो गरीबों का कमाया हुआ पैसा 2 रुपया 4 रुपया जमा करके बैंकों में शारदा चिट फंड में जमा किया था, उस शुभेंदु अधिकारी और वो हेमंत बिस्वा शर्मा की आप बात करते हैं। लेकिन आप जैसे दलालों ने कभी भी हेमंत बिस्वा शर्मा से ये सवाल नहीं पूछा। বিজেপিয়ে হিন্দু ধৰ্মৰ নামত কেৱল ৰাজনৈতিক মুনাফা আদায় কৰি আহিছে বুলিও অভিযোগ কৰিছে তিলকধাৰী পংকজে। দেশৰ এটা বিশেষ সংবাদ মাধ্যমৰ সৰ্বাধিক চৰ্চিত এটা অনুষ্ঠানক তীব্ৰ সমালোচনা কৰিছে নিজকে সমাজকৰ্মী বুলি পৰিচয় দিয়া তিলকধাৰী পংকজ নামৰ লোকজনে। দেশৰ সংবাদ মাধ্যমে বিজেপি আৰু মোদী চৰকাৰৰ হৈ দালালি কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে এই ব্যক্তিজনে। উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত দুৰ্নীতি কেলেংকাৰী আৰু ধৰ্মীয় মেৰুকৰণৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি সৰব ভূমিকা গ্ৰহণ কৰি আহিছে এইগৰাকী লোকে। তিলকধাৰী পংকজ নামেৰে বিখ্যাত হৈ পৰা এইগৰাকী ব্যক্তিৰ প্ৰকৃত নাম পংকজ শ্ৰীবাস্তৱ। দেশৰ বিভিন্ন ৰাজ্যৰ কৃষকসকলে দেশৰ ৰাজধানী দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত চৰ্চালৈ আহিছিল পংকজ শ্ৰীবাস্তৱ। বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠাৰ সময়তে গুজৰাটত তিলকধাৰী পংকজৰ আবিৰ্ভাৱে গৰম কৰি তুলিছে ৰাজ্যখনৰ নিৰ্বাচনী বতাহ। নিউজ ডেস্ক ৰিপৰ্ট NV লাইভ। আপুনি নাক কাণ অথবা ডিঙিৰ সমস্যাত ভুগিছে নেকি? আপোনাৰ যিকোনো নাক কাণ অথবা ডিঙিৰ সমস্যা সমাধানৰ বাবে সাজু চিটি হেল্থ ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। ইয়াতে আপুনি লগ পাব নাক কাণ ডিঙিৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ ৰতন মেধিক। ডাক্তৰৰ সৈতে পৰামৰ্শ কৰিবলৈ যোগাযোগ কৰক 8453559633 অথবা 8453559634 নম্বৰত। আমাৰ ঠিকনা চিটি হেল্থ ক্লিনিক এণ্ড ডায়েগনষ্টিক, AK আজাদ ৰোড, লায়ন বয়জ ক্লাবৰ ওচৰত, শিৱ মন্দিৰ, কালাপাহাৰ, গুৱাহাটী 16।